So hey guys, welcome to my new vlog. Guys, আজি মই যাব ওলাইছো বৰ্তমান দুৰ্গা পূজাত। এনেকৈ না guys, কাবাক হয় না গানা গাব ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈ চাই থাকিব। অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব, মই দেখাই আছো। Guys, মোৰ লগত যাব এই তিনিজন। গেৰাণ্টি নাই। এই বাচ্চাৰ গেৰাণ্টি নাই, বাকি মই এতিয়া গাটো ধুলং না গাইস আমি পূজা যাব রেডি পুরা আমি গাটো ধুলং গাইস গাটো ধুলং সো গাইস ফাইনালি আহি আমি রাস্তা পাই গ'লো চাবৰে আৰু পূজাৰ গেট পাব হৈছো গাইস বেছি দেৰি নাই পামে চাগে আৰু অলপমান চক পাইছো মেইন চক পাইছো পূজা পাব হৈছো আৰু গাইস ফাইনালি আহি আমি পূজাৰ গেট পালোই গাইস চাবৰে আমি পূজাৰ ভিতৰত যাই আছো বৰ্তমান অলপ দীঘলীয়া ৰাস্তা দোকান পোহাৰ দেখিছো গাইস ভাল লাগিছে গাইস মানুহ চাবৰে কিমানখিনি মানুহ আছে একদম পুৰা ভিৰ হৈ আছে গাইস ৰাতি টাইমত এনেও বহুত ভাল লাগে পূজা চাব আহিলে ৰাতি আহিব লাগে পূজা চাব আহিলে গাইস পূজা মেইন কথা হ'ল এইবোৰ গাড়ীবোৰ দেখি দোকান পোহাৰবোৰ দেখি বহুত ভাল লাগে আৰু গাড়ীখন কিনিব মন গৈছিল কিন্তু কিনিলে কি মোৰ লাভ গাইস মই এটা ফটো তুলিব বিচাৰিলোঁ কিন্তু এই যে ভিডিঅ' বনাই আছোঁ সেইকাৰণে এজন মই দুজন সেইকাৰণে হাজিৰ গাইস এইখিনিতে চাব পাৰে পূজাৰ মন্দিৰৰ গেটখন কি মজা সজাইছে ইয়াতে মূৰ্তি থোৱা আছে মূৰ্তিৰ চাব যোৱা মেইন গেটখন কি মজা সুন্দৰ কৰি বনাইছে আৰু মূৰ্তিবিলাক চাব পাৰে আপোনালোকে কি সুন্দৰকৈ সজাই থৈ দিছে দেখি কিবা এটা যাই কাৰণে কিবা এটা বহুত ভাল লাগিল পূজাখনত যায় guys keman luar budi-budi lagi olaman naচ গান এটা চাই লও একদম মজা দিছে মজা খালি দিছে কিন্তু মন খালি দিছে পুরা নাচ গানৰ ভিতৰত খোৱাটো বেছি মেইন গাইস ফাইনালি হৰৰ পিনে যাই আছো যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব